আজি এই ভিডিঅ'টো চৰকাৰক মই প্ৰশ্ন কৰিছোঁ। জুনমনি ৰাভাৰ মৃত্যু আৰু ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰকেইজনে 7জন যে ছাত্ৰ সেইটো মৃত্যু তো কি দুইটা মৃত্যু কি বেলেগ বেলেগ নেকি বাৰু? মই এইটো কথাটো বুজি পোৱা নাই। তো সেই গতিকে মই চৰকাৰক মই প্ৰশ্ন কৰিছোঁ, তো কি মৃত্যু দুইটা বেলেগ বেলেগ আছিল নেকি? তো বেলেগ বেলেগ আছিল বুলি আপোনালোকে আমাক মানে মনত এটা ভাৱ সৃষ্টি কৰাই দিছে। ঠিক আছে, মনৰ ভেদাভেদ সৃষ্টি কৰিছে, মানে মনত এটা ভাৱ সৃষ্টি কৰাই দিছে। কেনেকৈ সৃষ্টি কৰাইছে মই ক'ম নেকি? জুনমনি ৰাভা যেতিয়া মৰিছিলে, মৰা সময়ত কোনো এজন উচ্চ পদস্থ বিষয়া আহি কোনো খবৰ নল'লেহি, ঘটনাস্থলীত আহি পৰ্যবেক্ষণ নকৰিলেহি। তো তেনে ক্ষেত্ৰত এতিয়া দেখিলোঁ ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰকেইজন এইটো মৰিলে, তো এইটো ঢুকালে। ঠিক আছে, ঢুকোৱাৰ ক্ষেত্ৰত কিন্তু তৎক্ষণাত মানে চৰকাৰী বিষয়া আহি চবেই আহি মানে এইটো মানে পৰ্যবেক্ষণ কৰিলে, ঘটনাস্থলী আহিলে, তো মানে চবকে মানে এইটো সমবেদনা জ্ঞাপন কৰিছে পৰিয়ালক। তো সেইটো মই এইটো ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰকেইজনক আহি মানে এইটো মানে সমবেদনা জ্ঞাপন কৰিছে বা কিবা কৈছে, সেইটো ক্ষেত্ৰত কিন্তু বেয়া পোৱা নাই, বহুত ভাল পাইছোঁ। আপোনালোকে আহিছে, আপোনালোকতো আহিব লাগিবই ন, বহুত ভাল পাইছোঁ। কিন্তু জুনমনি ৰাভাৰ ক্ষেত্ৰত এইটো নেদেখিলোঁ। কিয় নেদেখিলোঁ এই কথাটো মই আপোনালোকক প্ৰশ্ন কৰিছোঁ। চৰকাৰক বিশেষকৈ মই চৰকাৰক প্ৰশ্ন কৰিছোঁ, কিয় নেদেখিলোঁ? চৰকাৰক প্ৰশ্ন কৰিছোঁ কি মানুহৰ মৃত্যু আৰু কি যেনেকৈ জাত পাত কি সেইবিলাক ভেদাভেদ সৃষ্টি কৰে নেকি? মানুহৰ মৃত্যুটো সৃষ্টি কৰিছে নেকি ভেদাভেদ? জুনমনি ৰাভা আপোনালোকৰতো মানুহ আছিল, হয়নে নহয়? আপোনালোকে কওকচোন, যদি আপোনালোকৰ মানুহ হৈ যদি আপোনালোকৰ মানুহগৰাকীক যদি ন্যায় দিব নোৱাৰে, কোনে ন্যায় দিব? আপোনালোকক মই প্ৰশ্ন কৰিছোঁ, চৰকাৰক মই প্ৰশ্ন কৰিছোঁ। তো আপোনালোকে এইটো ন্যায় দিব পাৰিলেতো ভালহে হয় ন। আপোনালোকে গম পাব যেন কোন হত্যাকাৰী আছিল নে কি আছিল, আপোনালোকে তেতিয়া তদন্ত কৰি গম পাব ন। তো আজিলৈকে 14-15 দিন পাৰ হৈ গ'ল, একো ৰিজাল্টেই নাই। কি এনেকৈ গৈয়ে কি মানে এইটো মানে থাম কাটি যাব নে কি? মানে কথাটো বুজি পোৱা নাই। ঘটনাটো এনেকৈ হাম কাটিব বিচাৰিছে নেকি আপোনালোকে নাভাবিব হাম কাটিলে আমি হাম কাটি নাযাওঁ, আমি ৰৈ নাথাকোঁ। আপোনালোকে যদি এই ঘটনাটো ৰৈ দিলেও আমি এনেকৈ প্ৰতিবাদ কৰি যাম, আমি ৰৈ নাথাকোঁ। 10টো মত প্ৰতিবাদ কৰিবই লাগিব। যদি পুলিচ আৰক্ষী বিষয়াই যদি ন্যায় নাপায়, কাইলৈ যদি আমাৰ ক্ষেত্ৰত এনেকুৱা এটা হৈ যায়, আমি যদি ন্যায় বিচাৰোঁ, যদি আমি ন্যায় পাম জানো? এইটো কেতিয়া নাপাম? তই কথা গম পাম নাই? ন্যায়টো কেতিয়া নাপাম? সেই অভিনীলৰ কাহিনীটো আজিও 4 বছৰ পূৰ্বৰ কথা। অভিনীলৰ কাহিনী আজিও মনত গোটেই দপদপাই থাকে, অন্তৰত দপদপাই থাকে, গান হৈ উঠে ঘটনা শুনিলে। জাগি উঠিবলৈ হ'ল। মই অসমবাসীক ৰাইজক কৈছোঁ, আমি জাগি উঠিবলৈ হ'ল, কিন্তু এইবিলাক ক্ষেত্ৰত মাত মাতিবলৈ হ'ল। আপোনালোক কোনেও মাত নাই মানে কি? আপোনালোকে ভয় কৰে নেকি? আমি স্বাধীন ভাৰতৰ নাগৰিক, আমাক এইটো অধিকাৰ দিছে যেন আমি চৰকাৰৰ ওপৰত মাত মাতিবৰ কাৰণে কিবা ভুল দেখিলে এইটো অধিকাৰ দিছে। আমাৰতো নিজৰ হেৰি নহয়, আমাক অধিকাৰ দিছেই এইটো ক'বৰ কাৰণে। ঠিক আছে, যিহেতুকে আমি ভাৰতৰ নাগৰিক, ঠিক আছে, অধিকাৰ দিছে। সেইটো কাৰণে আপোনালোকেও আমাৰ নিচিনাকৈ আপোনালোকৰ মাত মাতকচোন, যাতে জুনমনি ৰাভা মাতৃ ন্যায় পাওক। ন্যায় পালেতো আমাৰ মনটো সন্তুষ্ট হয় ন। যিহেতুকে এইটো ভগৱানে নকৰক যাতে আমাৰ ঘৰতো তেনেকুৱা নকৰক। আমাৰ এইটো বাই আছে, এজনী মোৰ বাই হয় দেই, আপোনালোকে চিন্তা কৰে মোৰ বাই হয়। যদি ভগৱানে নকৰক বাইজনীৰ ক্ষেত্ৰত যদি এনেকুৱা এটা হয়, মানে আমাক কেনেকুৱা মানে দুখ লাগিব? যদি ন্যায় নাপাওঁ কেনেকুৱা দুখ লাগিব কওকচোন বাৰু, আপোনালোকে নিজে কথাটো ভাবক। ঠিক আছে, সেইটো কাৰণে আপোনালোকে সকলোৱে মাত মাতক। মানে আপোনালোকে ৰাজপথত আহি মাত মাতিব নালাগে। এনেকেই আমি যেনেকৈ এতিয়া ছ'চিয়েল মিডিয়াৰ মাধ্যমেদি কথাখিনি কৈ আছোঁ, আপোনালোকেও এনেকুৱা এটা মাধ্যম এটা লওক, মাধ্যমেদি আপোনালোকে মাত মাতক। ঠিক আছে, যাতে জুনমনি ৰাভা মাতৃয়ে অলপ মানে সান্তনা পাওক ন। মানে মৰাটোতো মৰি গ'ল, এইটো যেন জন্ম হ'লে মৃত্যু, এইটো চিৰন্তন সত্য, এইটো চবেই জানে। জন্ম হ'লে এদিন মৃত্যু হ'বই, কিন্তু কিছুমান আগে যাবলগীয়া হয়, কিছুমান পাছত যাবলগীয়া হয়, সেইটো কোনো কথা নহয়। সেইটো কাৰণে হ'লেও অন্ততঃ জুনমনি মাতৃয়ে অলপ মানে সন্তোষ হওক ন, মনটো অলপ মানে অলপ সান্তনা ল'ব। সেইটো কাৰণে আমাক মানে ন্যায় লাগিবই, আৰু ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ থাকিব। মইতো ভিডিঅ' ডেইলি বনাই থাকিম। ঠিক আছে, আজি চাওক, আপোনালোকৰ কাৰণে আমি আজি পথাৰত আহি এয়া সন্ধিয়া লাগিলে হ'লেও আপোনালোকক মানে জাগি উঠিবৰ কাৰণে, আপোনালোকৰ মনৰবিলাক মানে জাগি থাকিবৰ কাৰণে আমি দুটা ইয়াত ভিডিঅ' বনাব লাগিছোঁ। আপোনালোকে নাভাবিব আমাৰ মুখখন এতিয়া আপোনালোকে ভালছে নেদেখিবও পাৰে। মুখখন দেখা নেদেখাটো কোনো মতলব নাই। ঠিক আছে, আমাৰ ভইচটোতো আপোনালোকে শুনি আছে,
তো ভইচটো শুনিলে যথেষ্ট ঠিক আছে আমি এইখিনি কথা আগবঢ়ালোঁ আপোনালোকে অলপ বিবেচনা কৰিব আৰু তলত কমেণ্ট বক্স খালী আছে আপোনালোকৰ এটা মন্তব্য দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইমানে শ্বেয়াৰ কৰিব যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় ইমানে শ্বেয়াৰ কৰিব যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু যদি নতুনকৈ কোনোবা আহিছে এই চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ আহিছোঁ বাই বাই শুভৰাত্ৰি